হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। তো এইফালে আজি এই ৰমজানৰ ছেকেণ্ড দিনা, তো মই উঠি গৈছিলোঁ। উঠি তাৰপিছত যি গৰম কৰিব আছিলে চব কৰি ল'লোঁ। এইফালে মোৰ খোৱাও হৈ গ'ল। তাৰপিছত দিনত চাওঁ চবেই বগৰী পাৰি আছে, তো বাৰতেই হ'ল। দেন মই ভাবিলোঁ অলপ মেহেন্দি লগাই লওঁ, যিহেতু মোৰ মেহেন্দি লগাই বহুত ভাল লাগে। তো মেহেন্দি লগাই এইফালে ঘৰত যাব লৈছোঁ। এতিয়া যাবা মোৰ লগত? ভালে আছোঁ, মই এতিয়া যাওঁগৈ হা, আকৌ আহিম। আৰু এইফালে তানিয়া মোক বাই বাই দি আছে, ঘৰত আহি আছোঁ কাৰণে। তাৰপাছত এইফালে গৈ আছোঁ এতিয়া গাড়ীত উঠিবৰ কাৰণে, অলপ খোজকাঢ়ি যাব লাগে এইখিনি। আৰু এইফালে মই উঠি গ'লোঁ গাড়ীত। তো তাৰপিছত কিছুমান বজাৰ কৰিব আছিলে, তো আহি গ'লোঁ এইফালে বজাৰ কৰিব, আমাৰ ওচৰৰে মানে বজাৰ এখনত। তো এইফালে যি লাগে চব লৈ ল'লোঁ, কেঁচা চব্জি, তাৰপিছত আৰু যি আছিলে বুট চুট এইবোৰ চব লৈ ল'লোঁ। আৰু এইফালে লৈ এতিয়া গাড়ীত উঠি গ'লোঁ। তো তেতিয়া গেটটো খুলিছোঁ, বাহিৰত এইবোৰ থৈছোঁ। এইবোৰ খুলি এতিয়া ঘৰত সোমাওঁ আৰু অৱস্থা পূৰা বেয়া হৈ আছে। আৰু ঘৰত আহিলোঁ, এতিয়া ঘৰকেইটা পূৰা লেতেৰা হৈ আছে। মই অলপ চাফা কৰোঁ, কৰি তাৰপিছত ইফতাৰ বনাওঁগৈ। আৰু ইফতাৰত বেছি একো নবনাওঁ, বুট চুট এইবোৰে বনাম। বাকী এইবোৰ চব চাফা কৰিব আছে এতিয়া। আৰু যাওঁ এতিয়া গৈ কাম চাম কৰোঁ, বাহিৰতো অলপ কাম কৰিব আছে। তো পিছত লগ পাই আছোঁ ইফতাৰীত, কি বনাওঁ দেখাম। বাকী চব কিনি আনিম, তাৰপিছত আকৌ বজাৰত যাম। এতিয়া কাৰণে বাই বাই। বাচি আছোঁ, পোলাও বনাম আৰু মাংস বনাম। আৰু বাকী একো নবনাওঁ। বাকী ফ্ৰুট চুট এইবোৰ কিনি আনিমগৈ। আৰু পকৰি চকৰিও নবনাওঁ আজি মই। চাউল এতিয়া ভিজাই ল'ম পোলাও বনাবৰ কাৰণে। এতিয়া মই আনিছোঁ কিনি, তো পোলাও বনাওঁগৈ। আৰু বেছি নবনাওঁ, অকলেই খাম যিহেতু। কেনেকৈ কি বনাওঁ দেখাই আছোঁ। তো এতিয়া পেষ্ট দি দিছোঁ, তো এইখিনি ভাজা হৈ লওক। তাৰপিছত দেখাইছোঁ আৰু কেনেকৈ কি কৰোঁ। আজি চিম্পলকৈ পোলাও বনাওঁ। আৰু এইফালে মাছৰ তৰকাৰী আছিলে, এইটো গৰম কৰি আছোঁ। আৰু এইফালে পোলাওটো হৈ যাব, আৰু পিছত মাংস বহাম। অৰ্ডাৰ কৰিছিলোঁ, এটা হ'ল ৰমাদান মুবাৰক সেইটো, আৰু এটা আছে ষ্টিকাৰ ৰমাদান মুবাৰক, ঈদ মুবাৰক, মানে এক লগত আছে। তো লগাই মই দেখাই আছোঁ। কেতিয়াবা অৰ্ডাৰ কৰিছিলোঁ, তো আহি আছিলে, আজি লগাব টাইম পালোঁ আৰু তো লগাই দেখাই আছোঁ। এইকেইটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা, তো এতিয়া লগাই দেখাই আছোঁ। এতিয়া চাউল দি দিলোঁ, তো একেবাৰে হৈ গ'লে তাৰপিছত দেখাই আছোঁ। গোটা মছলাখিনি যিখিনি লাগে সেইখিনি দি লওঁ। আৰু এইফালে এইকেইটা দি আছোঁ। এতিয়া এইফালে মই তেজপাত এইবোৰ দি, আৰু কি কয় পিঁয়াজ এইবোৰ দিলোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। আৰু মছলাও দিম এতিয়া। মছলাও পূৰা ভাজা হৈ গ'ল। এতিয়া মাংস দি দিম ইয়াত। মাংস দি দিওঁ। তাৰপিছত তেনেকুৱা দেখা গৈ আছে, তো ভালেই লাগিছে, ধুনীয়া আছে। আৰু এইকেইটা লগাই আছোঁ ৰমাদান মুবাৰক। তো কেনেকুৱা লাগিছে জনাব। মোৰ তাততো ভালেই লাগিছে। আৰু আছে ঈদ আছে, মানে ঈদ এক্সট্ৰাকৈ আছে, সেইটো ঈদৰ দিনা লগাম। তো কেনেকুৱা লাগিছে জনাব। কিমান কাপোৰ আছে গোটেইকেইটা ৱাশ্ব কৰিব লাগিব। আৰু এইফালে মোৰ লিখা আছে, লিখি আছোঁ। এইফালে থৈ দিছোঁ, আৰু এইটো ৰুমত লিখা। আৰু এই গোটেইকেইটা কাপোৰ ৱাশ্ব কৰিব আছে। আৰু এইটো ৰুমত চাওঁ কি অৱস্থা। এইটো ৰুমতো বহুত বেয়া অৱস্থা, এনেকৈ থৈ গুচি গৈছিলোঁ। তো এইকেইটা বহুতকেইটা পিয়াৰ আহিছে, এইকেইটা ভিডিঅ' শ্বুট কৰিব আছে, টাইম পোৱা নাই। তো আজি ভাবিছোঁ 3-4টা ভিডিঅ' কমপ্লিট কৰিম। আৰু এইফালেও বহুতকেইটা পিয়াৰ, এইকেইটা বহুতকেইটা আউটচুপৰ।
তো এইকেইটাও পিয়াৰ আহিছিলে, তো এইকেইটাও মানে হেৰি কৰিম, ভিডিঅ' কৰিব লাগিব। তো এতিয়া আগতে ৰুম চাফা কৰি লওঁ, অৱস্থা নাই, ধূলি বালিৰে অৱস্থা নাই একদম। আৰু এইফালে এইকেইটা ঠিক কৰি লওঁ, তো পিছত দেখাই আছোঁ হা। মোৰ অলপ চাফা হৈ গ'ল, এইবোৰ চোফা টোফা মুচিব আছে, তো এইকেইটা পিছত কৰিম। ইফতাৰৰ টাইম হৈ গ'ল, এইবোৰ ৰেডি কৰোঁগৈ। যাওঁ এতিয়া। তাৰ কৰিলোঁ, চব কৰিলোঁ। এতিয়া অলপ শুইছিলোঁ, তো ভাবিলোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে আশা সকলোৱে ভাল পাইছে, ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাই দিব। বাই বাই।